এনডিবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডিয়াৰ নাবলা মহাশয়ৰ 64তম জন্মতিথি আমি প্ৰাক্তন এনডিবি সংগঠনৰ ফালৰ পৰা আমি জিলা পৰ্যায়ত আৰু কেন্দ্ৰীয় পৰ্যায়তো আমি উদযাপন কৰিছোঁ। লগতে আমি তেখেতৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ুৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতে অতি সোনকালে যাতে মুক্ত আকাশৰ তলত আহি আমাৰ সমাজৰ মাজত গোটেই এই অঞ্চলৰ গোটেই অসমৰ যাতে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত তেখেতে আগভাগ ল'ব আৰু কাম কৰিব। আৰু চৰকাৰক বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতক মুক্ত আকাশৰ তলত অনাৰ যি প্ৰক্ৰিয়া, যি আইনগত যি ব্যৱস্থা আছে, সেই ব্যৱস্থাখিনি যাতে চৰকাৰে লয়। মই অসম চৰকাৰক আৰু আমাৰ বিটিআৰ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতক যিকোনো প্ৰকাৰে যাতে মুক্ত আকাশৰ তলত অনাৰ ব্যৱস্থাটো কৰে। চৰকাৰৰ যদি সদিচ্ছা থাকে, চৰকাৰৰ সদিচ্ছা থাকিলে মানে কৰিব নোৱাৰা কাম একোৱেই নাই। চৰকাৰৰ আমাৰ বিশেষকৈ অসম চৰকাৰৰ আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতক অনুৰোধ জনাম, তেখেতে নিশ্চয় সকলো কথা বুজি পায় আৰু উপলব্ধি কৰে। আৰু বড়ো জাতিৰ যি মানে যিটো নেকি এটা চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টটো নিশ্চয় তেখেতে বুজি পাইছে। আজি ৰঞ্জন দৈমাৰী এটা নাম নহয়, ৰঞ্জন দৈমাৰীৰ লগত গোটেই বড়ো জাতিৰ আশা আকাংক্ষা জড়িত হৈ আছে, হা হুমুনিয়াহ জড়িত হৈ আছে আৰু তেখেতৰ লগত এটা চেণ্টিমেণ্ট জড়িত হৈ আছে। গতিকে তেখেতক যাতে মুক্ত আকাশৰ তলত আনি গোটেই বিটিআৰ অঞ্চলৰ লগতে গোটেই অসমৰ যাতে সদাকালৰ কাৰণে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে যাতে এটা উদাহৰণ দাঙি ধৰে, ইয়াকে আশা কৰিছোঁ। আৰু বড়ো ৰাইজক ইউনাইটেড ফৰাম অফ এক্স এনডিবি ফালৰ পৰা মানে বহুদিন ধৈৰ্য ধৰিলোঁ আমি, আৰু অকণমান ধৈৰ্য ধৰিবলৈ কাৰণে মই অনুৰোধ কৰিম। আমি সকলোৱে জানো যে ধৈৰ্যৰ ফল মিঠা হয়, নিশ্চয় আমাৰ ধৈৰ্যৰ ফলো মিঠা হ'ব। গতিকে ৰঞ্জন দৈমাৰী নিশ্চয় জেলৰ পৰা মুক্ত হ'ব আৰু এদিন আমাৰ মাজত আহি আমাৰ জাতিৰ হকে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক সকলো দিশতে এটা আমূল পৰিৱৰ্তন আনিবলৈ কাৰণে, এটা বিপ্লৱৰ সূচনা কৰিবলৈ কাৰণে তেখেতে আহি আমাৰ মাজত কাম কৰিব। ইয়াকে ধন্যবাদ।